নমস্কাৰ বন্ধু বান্ধৱীসকল পিজিটি আৰু জিটিৰ যি মেধা তালিকা আছিল দশম আৰু নৱম মেধা তালিকা ইতিমধ্যে প্ৰকাশ পাইছে ইতিমধ্যে যিহেতু আমাৰ ডিৰ পৰা প্ৰকাশিত যি বিজ্ঞাপন আছিল এই বিজ্ঞাপনৰ আধাৰত প্ৰথমখন যি অস্থায়ী মেধা তালিকা এই প্ৰথম অস্থায়ী মেধা তালিকা প্ৰকাশ পালে আৰু যিসকলৰ উইথেল আছিল তেওঁলোকৰ ভেৰিফিকেশ্যন ইতিমধ্যে সম্পন্ন হ'ল 23 ৰ পৰা 30 মাৰ্চৰ ভিতৰত তেখেতলোকৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ল এতিয়া ডিৰ যিখন দ্বিতীয় অস্থায়ী মেধা তালিকা এই দ্বিতীয় অস্থায়ী মেধা তালিকাখন খুব কম সময়ৰ ভিতৰতে প্ৰকাশ পাব গতিকে বন্ধু বান্ধৱীসকল আহকচোন আজি ভিডিঅ'টো আমি মূলত আৰম্ভ কৰোঁ ডিৰ দ্বিতীয় মেধা তালিকা সম্পৰ্কত বন্ধু বান্ধৱীসকল ডিৰ নিয়মীয়া শিক্ষক পদত যিসকলে আবেদন কৰিছিলে আৰু তেওঁলোকৰ প্ৰথম মেধা তালিকা ইতিমধ্যে প্ৰকাশ পালে আৰু সকলো দ্বিতীয়খন মেধা তালিকাৰ অপেক্ষাত আছে যিসকলৰ নাম আহিছে তেওঁলোকো অপেক্ষাত আছে আৰু যিসকলৰ নাম 1 বা 2 মাৰ্কছৰ কাৰণে অহা নাই তেওঁলোকো অধিক আগ্ৰহেৰে ৰৈ আছে যে দ্বিতীয় মেধা তালিকাখন কেতিয়া প্ৰকাশ পাব আৰু বহুতৰে মনত এটা প্ৰশ্ন হৈছে যে আসলতে ডিৰ ফালৰ পৰা এলপি আৰু ইউপিৰ কেইখনমান মেধা তালিকা প্ৰকাশ পাব এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকক জনাব বিচাৰোঁ যে এই যিসমূহ মেধা তালিকা প্ৰকাশ পায় এই অস্থায়ী মেধা তালিকাসমূহত বিভিন্ন ভুল থাকিব পাৰে এই ভুলসমূহ সংশোধন হৈ পৰৱৰ্তী সময়ত যেতিয়া এখন নিখুঁত মেধা তালিকা প্ৰকাশ পাবগৈ তেতিয়াই তাৰ পিছতে পৰৱৰ্তী ফাইনেল মেধা তালিকা প্ৰকাশ পাব যেতিয়ালৈকে এখন সম্পূৰ্ণ শুদ্ধ মেধা তালিকা প্ৰকাশ নাপায় তেতিয়ালৈকে আসলতে অস্থায়ী মেধা তালিকাসমূহ প্ৰকাশ পাই থাকে গতিকে যিহেতু আমাৰ এলপি আৰু ইউপিত নিযুক্তিপ্ৰাপ্ত বহু প্ৰাৰ্থী এনে প্ৰাৰ্থী আছে যিসকলে এলপিটো পাছ কৰিছে ইউপিটো পাছ কৰিছে গতিকে যি ধৰক কিছু সংখ্যক প্ৰাৰ্থীৰ ইউপিত নাম এলপিত নাম আহিছে ইউপিত নাম অহা নাই খুব কম মাৰ্কছৰ কাৰণে ইউপিত তেখেতলোকৰ নাম অহা নাই কিন্তু এলপিত আহিছে পৰৱৰ্তী সময়ত যেতিয়া তেওঁৰ পিছৰ যিখন মেধা তালিকা প্ৰকাশ পাব এই মেধা তালিকাত যেতিয়া তেওঁ ইউপিটো নাম আহিব তেতিয়া এলপিত তেওঁৰ নাম কাট খাই যোৱাৰ লগে লগে সেই এটা পোষ্ট এটা খালী হৈ যোৱাৰ লগে লগে তলৰ পৰা এজন প্ৰাৰ্থী তেনেধৰণে সোমাই গৈ থাকে গতিকে এই প্ৰচেছটো হৈ থাকোঁতে হয়তো কেইবাখনো মেধা তালিকা উলিয়াব লগা হ'ব পাৰে ইয়াৰ আগত কেইবাখনো মেধা তালিকা 8খনলৈকে মেধা তালিকা প্ৰকাশ পাইছে আৰু ঠিক তেনেদৰে আপোনালোকে পিজিটি আৰু জিটিৰ যি মেধা তালিকা দেখিবলৈ পাইছে নৱম আৰু দশম মেধা তালিকা ইতিমধ্যে প্ৰকাশ পাইছে কালি গতিকে আপোনালোকেও চিন্তা কৰিব নালাগে যে আমাৰ ডিৰ যিখিনি বিজ্ঞাপনৰ আধাৰত যি নিযুক্তি প্ৰক্ৰিয়াটো চলি আছে ইয়াৰ আৰু পৰৱৰ্তী যি মেধা তালিকা এই মেধা তালিকাসমূহ প্ৰকাশ পাব বন্ধু বান্ধৱীসকল আপোনালোকক জনাব বিচাৰোঁ যে যিহেতু প্ৰথম মেধা তালিকাখন প্ৰকাশ পাওঁতে অলপ সময় লাগে তাৰপিছত প্ৰথমখন যিহেতু ইতিমধ্যে প্ৰকাশ পালে ইয়াৰ পিছৰ মেধা তালিকাখন প্ৰকাশ পাওঁতে খুব বিশেষ সময় নালাগে গতিকে খুব কম দিনৰ ভিতৰতে আপোনালোকে দ্বিতীয়খন মেধা তালিকা হয়তো দেখিবলৈ পাব এইখিনিতে আৰু এটা প্ৰশ্ন বিভিন্নজনে সুধিছে যে প্ৰথমখন যি অস্থায়ী মেধা তালিকা আছিল এই অস্থায়ী মেধা তালিকাত তেওঁলোকৰ উইথেল আহিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ ভেৰিফিকেশ্যন হৈছিল ভেৰিফিকেশ্যনৰ পাছতো তেওঁলোকৰ মনত বহুতো শংকা হৈ আছে যে তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে নেকি ভেৰিফিকেশ্যন কৰাৰ পাছতো তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে নেকি এনেকুৱা ধৰণৰ কিছু শংকাত আছে গতিকে মই আপোনালোকক জনাব বিচাৰোঁ যদি আপুনি সঠিক ডকুমেণ্টছ তাত লগত লৈ গৈছিল বা ভেৰিফিকেশ্যনৰ সময়ত পৰীক্ষণৰ বাবে দেখুৱাইছিল তেতিয়া আপোনাৰ কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই কাৰণ আপোনাৰ নাম তেতিয়া কটাৰ কোনো কাৰণেই থাকিব নোৱাৰে যদি আপুনি সঠিক ডকুমেণ্টছ লৈ গৈছিল বা যদি সঠিক ডকুমেণ্টছ দিছিল সেই সময়ত কিছু অসুবিধাৰ কাৰণে হয়তো টেকনিকেল কিছু অসুবিধাৰ কাৰণে আপোনাৰ ডকুমেণ্টছটো ভালদৰে তেওঁলোকে দেখিব পৰা নাছিল বা কিবা ক্ষেত্ৰত ব্লাৰ হৈ আছিল অস্পষ্ট হৈ আছিল তেনেকুৱা ক্ষেত্ৰত আপোনালোকক লৈ গৈছিল বা কিছু সংখ্যক প্ৰাৰ্থীৰ EWS চাৰ্টিফিকেট আছিল হয়তো ভেলিডিটি কাৰোবাৰ পাৰ হৈ গৈছিল তেনেধৰণৰ কিছু ইছ্যু থাকিব পাৰে গতিকে এই সকলোবিলাক যদি ডকুমেণ্ট সঠিকভাৱে আপোনালোকে লৈ গৈছে গতিকে আপোনালোক উইথেল যদিও কাৰোবাৰ উইথেল আহিছিল প্ৰথম মেধা তালিকাত কিন্তু দ্বিতীয় মেধা তালিকাত সেই উইথেল সঠিক ডকুমেণ্টছ যদি লৈ তেওঁলোকৰ আগত দেখুৱাইছিল ভেৰিফিকেশ্যনৰ যিটো টীম আছিল তেওঁলোকৰ আগত যদি দেখুৱাইছিল আপোনালোকৰ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে এইখিনি তথ্য আপোনালোকক জনাব বিচাৰিছিলোঁ কাৰণ খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ বাবে ডিৰ যিখন দ্বিতীয় অস্থায়ী মেধা তালিকা এখন প্ৰকাশ পাব গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ